আছে নাই মই সেইটো একো নাজানো কাৰণ ৰাজনীতিত মই ভৰি দিয়াৰ পিছত মই যিখিনি দায়িত্ব পাইছোঁ সেইবিলাক মোৰ দলৰ থাকি ফালে মই কৰি আহিছোঁ আৰু সেই হিচাপে আজিলৈকে মই 2001 চনৰ পৰা আজিলৈকে মই কণ্টিনিউৱাছলি কাম কৰি আছোঁ আজি এটা কিছুমান মানে কাৰণবশতঃ মই BPF দল ত্যাগ কৰি ফালে BJP দলত যোগদান কৰিছোঁ BJP দলে মোক কিছুমান দায়িত্ব আজি প্ৰদান কৰিছে আৰু যেনেকৈ দায়িত্ব প্ৰদান কৰিছে মই আজি কাম কৰি আছোঁ গতিকে মই ভাবোঁ ইয়াত কোনোবা ব্যক্তিয়ে শেষ মানে হোৱা নোহোৱাটো এইটো নিজৰ ওপৰত নিৰ্ভৰ যদি কাম কৰিব বিচাৰে মই ভাবোঁ যিকোনো পাৰ্টিটো এজন মানুহে নিজৰ মানে কি কয় ভবা কামটো কৰি থাকিব মানে পাৰে গতিকে মই যেহেতু মোৰ মানে মিছনটো হ'ল জনগণৰ কাৰণে কাম কৰা আৰু জনগণৰ কাৰণে কাম কৰিব লাগে ৰাজনৈতিকভাৱে মই কৰাটো বিচাৰোঁ আৰু সেই হিচাপে মই আজি ৰাজনৈতিক দলত আছোঁ আৰু ৰাজনৈতিক দলত থকা হিচাপে গতিকে মোৰ যিটো মানে মনৰ মানে ভাৱা সেইমতে মই কাম কৰি যাই থাকিম গতিকে মই ভাবোঁ তাত কোনোবা কোৱা নকোৱাৰ লগত মানে কোনো কথা নাই যেতিয়ালৈকে মই ভাবিম তেতিয়ালৈকে মই মানে ৰাজনৈতিক দলত মই ভাবোঁ মই এনেকুৱাকৈ মানে জীৱিত হৈ পেলাই কাম কৰি যাই থাকিম